হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম টু আৱাৰ চেনেল ফেক্টছ অন আছাম। বন্ধুসকল, বহুদিনৰ মূৰত আজি আপোনালোকৰ বাবে খুব এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ আহিছোঁ, য'ত আপোনালোকে বিশ্বৰ বিভিন্ন ঠাইৰ কেইটামান অদ্ভুত আৰু বিচিত্ৰময় ঘৰ দেখিবলৈ পাব, যিবোৰ ঘৰ মানুহৰ সাধাৰণ ঘৰসমূহতকৈ বহুত বেলেগ, আৰু এনেকুৱা ঘৰ হয়তো আগতে আপুনি কাহানিও দেখা নাই। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। নাম্বাৰ 1, বাস্কেট হাউচ। ভিডিঅ'ত দেখিবলৈ পোৱা বাকচ সদৃশ এইটো এটা ঘৰ তথা অট্টালিকা হয়। এই ঘৰটোৰ আকৃতি সম্পূৰ্ণ এটা বাস্কেটৰ দৰে। আমি ঘৰত কাপোৰ বা ফল মূল ৰাখিবলৈ যি বাস্কেট ব্যৱহাৰ কৰোঁ, সেই বাস্কেটৰ আৰ্হিতে অট্টালিকাটো নিৰ্মাণ কৰা হৈছে। এই বাস্কেট ঘৰটো আচলতে এটা বিখ্যাত কোম্পানী লংগাৰ বাৰ্জাৰৰ হেডকোৱাৰ্টাৰ হয়, আৰু ই নিউয়ৰ্কৰ অহিঅ' চহৰত অৱস্থিত। প্ৰকাণ্ড এই অট্টালিকাটো 7 মহলাযুক্ত হয়, আৰু ইয়াৰ চাৰিওফালে এটা মনোমোহা পৰিৱেশ দেখিবলৈ পোৱা যায়। ইয়াৰ যদি ভিতৰভাগ চায় তেনেহ'লে আপুনি এনেকুৱা দেখিব। কিন্তু বৰ্তমান এই অট্টালিকাটো এবেণ্ডন অৱস্থাত আছে, অৰ্থাৎ ই এতিয়া কোনো হেডকোৱাৰ্টাৰ নহয়। ইয়াত কেৱল এতিয়া পৰ্যটকহে আপুনি দেখিবলৈ পাব। সঁচাকৈ এটা সুন্দৰ আৰু বিচিত্ৰময় ঘৰ, নহয়নে ফ্ৰেণ্ডছ? নাম্বাৰ 2, ট্ৰেন্সপাৰেণ্ট হাউচ অৰ্থাৎ পাৰদৰ্শী ঘৰ। জাপানৰ ৰাজধানী টকিঅ' চহৰত অৱস্থিত এইটো এটা গিলাচৰ ঘৰ হয়। এই ঘৰটোৰ ভিতৰভাগ সম্পূৰ্ণকৈ বাহিৰৰ পৰা দেখি পোৱা যায়, সেয়েহে এই ঘৰটোক ট্ৰেন্সপাৰেণ্ট হাউচ বুলি কোৱা হয়। এই ঘৰটোৰ বাথৰুম আৰু শৌচাগাৰ বাদ দি আন সকলোবোৰ দেৱাল গিলাচেৰে নিৰ্মিত। অধিক মাত্ৰাত যাতে সূৰ্যৰ পোহৰ আৰু ফ্ৰেছ বতাহ ঘৰটোত প্ৰৱেশ কৰিব পাৰে, সেই উদ্দেশ্যে ঘৰটোৰ দেৱালসমূহ কাঁচেৰে নিৰ্মাণ কৰা হৈছে। যদিও এই ঘৰটো আধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা হৈছে, তথাপিও কিন্তু সুৰক্ষা আৰু গোপনীয়তাৰ ক্ষেত্ৰত বহুতো অসুবিধা দেখা যায়, কিয়নো ঘৰটোৰ ভিতৰৰ সকলোবিলাক কাৰ্যকলাপ বাহিৰা মানুহে সম্পূৰ্ণকৈ প্ৰত্যক্ষ কৰিব পাৰে। নাম্বাৰ 3, শ্বু শ্বেপড হাউচ অৰ্থাৎ জোতাৰ ঘৰ। ইমান দিনে আপুনি জোতা পিন্ধিছিল, কিন্তু আজি চাওক জোতাৰ ঘৰ। এনেকুৱা জোতাৰ ঘৰ আগতে আপুনি কেতিয়াবা দেখিছিল নে? যদি দেখা নাই তেন্তে চাই লওক। এই ঘৰটো নিউজিলেণ্ডৰ দক্ষিণ দ্বীপৰ শীৰ্ষত থকা এখন পাৰ্কত অৱস্থিত। এই ঘৰটো মানুহে সচৰাচৰ ব্যৱহাৰ কৰা জোতা পাতৰ দৰে একেই। জোতাত যেনেকৈ চোল লেছ থাকে, ঠিক তেনেদৰে এই ঘৰটোকো ডিজাইন কৰা হৈছে। এই ঘৰটো 2 মহলীয়া, আৰু এই ঘৰটোৰ চাইজ হৈছে 318 স্কোৱাৰ ফুট। এই ঘৰটোৰ ভিতৰত বেডৰুম, ড্ৰয়িং ৰুম, কিটচেন সকলোবোৰ আছে। দেখাত অসাধাৰণ আৰু মনোমোহা এই ঘৰটো হৈছে পৰ্যটকৰ অন্যতম কেন্দ্ৰবিন্দু। যদি আপুনি নিউজিলেণ্ড যায় তেন্তে এই ঘৰটো চাবলৈ নাপাহৰিব। নাম্বাৰ 4, ডমেক হাউচ। সাধাৰণতে মানুহে ঘৰ চিধাকৈ বা পোনকৈ সাজে, কিন্তু এই ঘৰটো অলপ বেলেগকৈ সজা হৈছে। এই ঘৰটো দেখাত বেকা যেন লগা নাইনে? কিন্তু এই ঘৰটো কোনো ঘটনা বা দুৰ্যোগৰ ফলত বেকা হোৱা নাই, অথচ ইয়াক মডাৰ্ণ আৰ্কিটেক্সাৰৰ দ্বাৰা ইলিউজন ডিজাইনত নিৰ্মাণ কৰা হৈছে, যাৰ ফলত ই আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দেখাত বেকা-বেকি এই ঘৰটো হৈছে পলেণ্ডৰ এটা শ্বপিং মল। সঁচাকৈ এটা সুন্দৰ ঘৰ, নহয়নে ফ্ৰেণ্ডছ? নাম্বাৰ 5, আপচাইড ডাউন হাউচ। সকলোৱে নিজৰ ঘৰটো সকলোতকৈ বেলেগ আৰু ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰে, কিন্তু আপুনি কেতিয়াবা ওলোটাকৈ ঘৰ বনোৱাৰ কথা ভাবিছেনে? যদি ভবা নাই তেন্তে ভাবিবলৈ বাদ দিয়ক আৰু চাওক এই ঘৰটো। এই ঘৰটো বেলেগতকৈ অলপ বেলেগ, কাৰণ এই ঘৰটো সম্পূৰ্ণ ওলোটা, অৰ্থাৎ ইয়াৰ মজিয়াখন ওপৰ ফালে আছে। দেখাত অবিশ্বাসনীয় যেন লগা নাইনে? কিন্তু ই এটা প্ৰকৃত ঘৰ হয়। এই ঘৰটোক বিশেষ অভিযন্তা আৰু আৰ্কিটেক্সাৰৰ সহায়ত ওলোটাকৈ নিৰ্মাণ কৰা হৈছে। আৰু আপুনি দেখি আচৰিত হ'ব যে ঘৰটো কেৱল বাহিৰৰ আকাৰটোৱে ওলোটা নহয়, ঘৰটোৰ ভিতৰৰ বস্তুবিলাকো ওলোটা। অৰ্থাৎ ঘৰটোত বেডৰুম, ড্ৰয়িং ৰুম, কিটচেন সকলোবিলাক আছে, কিন্তু ইয়াৰ চকী, মেজ, বিচনা সকলোবোৰ ওপৰ ফালে আছে। আপুনি যদি এই ঘৰটোৰ বস্তুবিলাক ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনিও ওলোটা হৈ ল'ব লাগিব বা ওলমি ল'ব লাগিব। ঘৰটোৰ এই ওলোটা অনুভৱ ল'বৰ বাবেই বহু পৰ্যটকৰ আগমন হয়। এই ওলোটা ঘৰটো চাউথ আফ্ৰিকাত অৱস্থিত, আৰু বৰ্তমান এনেধৰণৰ ঘৰ পলেণ্ড আৰু জাৰ্মানীৰ দৰে দেশতো দেখিবলৈ পাব। যদি অসমতো এনেকুৱা এটা ঘৰ থাকিলে হয় তেন্তে কেনেকুৱা লাগিল হয়, কমেণ্ট কৰিবলৈ নাপাহৰিব। নাম্বাৰ 6, এগ হাউচ। কণী আপুনি নিশ্চয় দেখিছে, কিন্তু কেতিয়াবা কণীৰ ঘৰ দেখিছেনে? আজি চাই লওক কণীৰ ঘৰ। ভিডিঅ'ত দেখিবলৈ পোৱা কণীটোৰ দৰে এইটো এটা আচলতে ঘৰ হয়। এই ঘৰটো ষ্টীলেৰে নিৰ্মিত, আৰু ইয়াৰ আকাৰ তেনেই সৰু। এই ঘৰটোত এটা কিটচেন, বাথৰুম, বেডৰুম আৰু আলমাৰীৰ লগতে ইন্ধনৰ বাবে ছ'লাৰ ছিষ্টেম আৰু ৱাইন ৰিনিউৱেলৰ ব্যৱস্থা আছে। সৰু এই কেপচুল হাউচটোৰ আকৰ্ষণৰ মূল কাৰণ হৈছে এই ঘৰটোক য'লৈকে ইচ্ছা ত'লৈকে হেলিকপ্টাৰ বা গাড়ীৰ সহায়ত দাঙি লৈ যাব পাৰি। চাওক কিদৰে এই ঘৰটোক এঠাইৰ পৰা আন ঠাইলৈ হেলিকপ্টাৰৰ দ্বাৰা দাঙি নিছে। ৱাহ, কি অদ্ভুত ঘৰ নহয়নে?
চ' গাইজ এই ভিডিঅ'টোত ইমানেই। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পালে। যদিহে ভিডিঅ'টো চাই ভাল পালে তেন্তে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যিসকলে আমাৰ এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেন্তে পুনৰ এটা ইণ্টাৰেষ্টিং ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে জয় আই অসম।